Hi guys, Assalamualaikum, Namaskar, welcome janaisu mo anata bidelaru logote swagatom janaisu aasha koru apnalok hobo bahut beshi bhale ase tene hole aji video to sai jak aasha koru video to sai bahut bhal pabo aji apnalok choli laisu moi veg mane pulao ekhini moi eta size pyaz moi min min ka kati disu tar bisote ekhini alu আৰু মাত্ৰ এটা কেঁচা জলকীয়া লৈছো আৰু এখিনি গ্ৰীন মটৰ আৰু এখিনি আছে গাজৰ আৰু এখিনি আছে বাসমতি চাউল মই 5 মিনিট মান তিয়াই থৈ দিছিলো এতিয়া মই ধুনীয়াকৈ এখিনি ধুই লৈছো আনফালে মই ৰিফাইন বহাই দিছো ৰিফাইন গৰম হৈ গৈছে আৰু এয়া চাক দুইটা লং আৰু এডাল দালচেনি এটা দি দিছো আৰু দেখা পাইছে মই ধুনীয়াকৈ পেজখিনি ভাজি লৈছোঁ ৰিফাইনত মানে পেজখিনি যাতে গোল্ডেন কালাৰ হৈ যায় আৰু আনফালে চাওক আৰু আনফালে লৈছিলোঁ এইখিনি ফ্ৰুটছ এইফালে বাদাম আৰু এইফালে তেজপাতখিনি দি দিম পেঁয়াজখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে এতিয়া মই ইয়াত কিচমিচ দি ল'ম আৰু লগতে বাদামো দি মই তেলত ভাজি ল'ম দি লৈছোঁ যিখিনি মই অকণমান চলাই ল'ম যাতে তেলত এইখিনি ফ্ৰাই হৈ যায় চাউল এইখিনি ধুনীয়াকৈ গোল্ডেন কালাৰ হৈছে সেইখিনি ভালকৈ ফ্ৰাই কৰি ল'ম দেখা পাইছে আমাৰ পিঁয়াজ ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে বাদাম কিচমিচখিনি ফ্ৰাই হৈ গৈছে এতিয়া মই ইয়াত আলু দিম পাছত দিম গ্ৰীণ মটৰ আৰু তাৰপিছত দিম গাজৰ দি এইখিনি মই আকৌ লৰাই ল'ম যাতে এইখিনি তেলত ধুনীয়াকৈ ফ্ৰাই হৈ যায় চাওক আৰু মই এতিয়া কম পৰিমাণে নহৰু পেষ্ট দিছোঁ আৰু অলপ আদা পেষ্ট দিছোঁ দি এইখিনি আকৌ ভাজি ল'ম মানে এইখিনি লাৰি ল'ম যাতে নহৰু আৰু আদা পেষ্ট গোন্ধ নাইকিয়া হৈ যায় এইখিনি ধুনীয়াকৈ লাৰা হোৱাৰ পাছত মই ইয়াত চাউল দি দিম চাওক আৰু আমাৰ চাউলো দি আছে এতিয়া এইখিনি মই ধুনীয়াকৈ লাৰি ল'ম লাৰি মানে সকলো যাতে মিক্স হৈ যায় চাউল ভালকৈ মই লাৰি ল'ম লাৰি তাৰপিছত পানী দি ঢাকন লগাই দিম আৰু নিমখ দিয়া নাছিলোঁ এতিয়া মই দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু তাৰপাছত দিম একেবাৰে কম পৰিমাণৰ হালধি পাউডাৰ অলপ দিম আৰু মানে কালাৰটোৰ কাৰণে আৰু এয়া চাওক এইখিনি মই অলপ ভাজি ল'ম আৰু ভাজি এতিয়া মই অলপ মানে বিৰিয়ানী মছলা দি দিম আৰু চব দিয়া হৈ গৈছে এতিয়া মই আকৌ লাৰি ল'ম লাৰি ইয়াত মই পানী দি দিম জোখ অনুসৰি পানী দিম চাওক দি মই এটা চিটি মাৰিবলৈ দিম বেছি নিদিওঁ আৰু চাওক এইখিনি মই এতিয়া চিটি মাৰি দিম পাছত হোৱাৰ পাছত আপোনালোকক দেখাইছোঁ চাই থাকক পুৰা পানী